ফাইনেলি মোৰ এইটো GoProটো আহি গ'ল তো এতিয়া এইটো আমি আনবক্সিং কৰিম তো আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰি আপোনালোকে ভিডিওটো স্কিপ নকৰিব GoProটো আনবক্সিং কৰিম তো আপোনালোকে চাই থাকক আৰু মানে ধামা কৰি আছে এইটোৰ ভিতৰত কি আছে আপোনালোকে দেখা পাব চুৰি ক'ত এইটো এতিয়া এবাৰ হ'ব আনবক্সিং তো এতিয়া আমি এইটো আনবক্সিং কৰিম तुमसे ना हो पाएगा खत्म बाय बाय टाटा गुड बाय মানে পুরা জোশত আছো बहुत तेज हो रहा है পুরা জোশত আছে कंट्रोल তো এতিয়া আমি ইয়াতে আছে আমাৰ প্ৰিয় বস্তুটো তো থলো ইয়াত কি তুমি টান দেব এইটো আমাৰ আপোনালোকে দেখা পাইছে চাওক এইটো দেখা পাইছে আপোনালোকে এইটো মই খোলা নাছিলো এইটো আগতে কোনোবাই খুলছে চাগে देखा आपने लापरवाही का नतीजा है এয়া আপোনালোকে দেখা দি কেমেৰাত এইটো ফাৰি আছে অলপমান দেখা পাইছে আপোনালোকে এইটো কি জানে আগতে কোনোবাই খুল দি চাইছে साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो এইটো হ'ল আমাৰ মেইন বস্তুটো এইগুলো আমি দূৰত থৈ দিলোঁ এইগুলা কিছুমান বস্তু আছে এইগুলা চাওক থলো সাইডত এইটো আছে তাৰপিছত এইবিলাক কিবা কিনি আছে আৰু স্ক্ৰু তাৰপিছত আছে এইটো আপোনাৰ মেইন বস্তুটো এইটো হ'ল আমাৰ মেইন বস্তুটো এইটো এতিয়া আমি চাম কেনেকৈ কি কৰিব পাৰে তো কেনেকৈ খুলিলে এতিয়া বনাই চলি তাৰপিছত কেনেকুৱা লাগছে বস্তুটো এনে কেনেকুৱা লাগছে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগছে তো ইটোৰে নেক্সট টাইম ইয়াৰ পিছত মই ইটোৰে ভিডিঅ' বনাম তো কোৱালিটি চাগে ভালে হ'ব চেষ্টা কৰিম আপোনালোকক ভাল কোৱালিটি দিবলৈ চাই থাকক আপোনালোকে সিৰে অফ কৰ তো এতিয়া এইটো আমি খুলিব পৰা নাই মানে ছেটআপটো মিলাব পৰা নাই কেনেকৈ কি কৰে তো এতিয়া আমি ইউটিউবত প্ৰথমতে ভিডিঅ' চাব লাগিব তাৰপিছতে মানে এইটো মিলাব পাৰিম তো অলপ টাইম ৰখক আপোনালোকে এইটো খুলি আছোঁ চেষ্টা কৰি আছোঁ মানে ভিডিঅ'টো চাই লওঁ তাৰপিছত এইটো ভালকৈ আনবক্সিং কৰিম আপোনালোকে চাওক এইটো ইয়াত এটা প্ৰেছ বটন আছে এইটো এনেকৈ দি কিনে এইটো খোলা হ'ল তাৰপিছত এইটো আপোনাৰ চাওক কি ধুনীয়া বস্তু এইটো মানে এইটো চাওক আপোনালোকে SD চাওক আপোনালোকে गजब बेइज्जती है ইয়াত আছে এটা মোড বটন আছে বাকীটো অ'কে বটন আছে আৰু বাকীটো আছে কিবা কিবি মানে তো আমি চাওঁ এইটো কেনেকুৱা কি কৰিব পাৰে তো এতিয়া আমি এইটো মানে অন কৰিম পিছে এইটো চাৰ্জ নাই মানে আমি অলপ চাৰ্জ দিব লাগিব চাৰ্জ দি কিনে চাম কি হয় চাই যাব আপোনালোকে এইটো চাওক ইয়াত মানে এইটো প্লাগ আছে ইয়াত দিয়া আছে এইডাল আছে ইয়াত অলপ ইডাল চাৰ্জ দিম আমি বেয়া নহয় एक 1000 টাকা ক্যামেরা কি লবি বাবা गजब बेइज्जती है তো এই GoPro আনবক্সিং ভিডিওটো কেনে লাগিল আপোনালোকে কমেন্ট কৰি জনাব তো নেক্সট ভিডিও এইটো ইয়াৰ দ্বাৰা বনাম তো আপোনালোকে চাই থাকিব তো আজিলৈ আহিছোঁ নতুন এটি ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই